ইছলাম ধৰ্মৰ জন্মস্থান মক্কা আৰু মদিনাৰ হজস্থলীত প্ৰথমবাৰলৈ দেখা গ'ল মহিলা পহৰাদাৰী আৰক্ষী। হজ উপলক্ষে গোট খোৱা লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে মক্কা আৰু মদিনাত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত ৰখা হয়। নিৰাপত্তাৰ বাবে দায়িত্বত ইয়াৰ পূৰ্বতে কেতিয়াও কোনো মহিলা আৰক্ষীক নিয়োগ কৰা হোৱা নাছিল, কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ঘটিছে। খাকী কাপোৰৰ সৈতে ক'লা জেকেট পৰিধান কৰা মহিলা আৰক্ষীসকলক পৰম্পৰাগত ক'লা কাপোৰ মুখত মাৰি লোৱা দেখা গৈছে। বহু লোকে সামাজিক মাধ্যমৰ জৰিয়তে ইয়াক আদৰণিও জনাইছে, কিয়নো ইছলাম ধৰ্মত নাৰী সবলীকৰণ আৰু মৰ্যাদা অন্যতম ৰূপে বিবেচিত বিষয় হৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, আৱাৰ নৰ্থ ইষ্ট।